হালত খাৰাপ। হেল্ল' অসমবাসী ৰাইজ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আৰু মোৰো ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্লিনাছ ভ্লগ। পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে থাম্বনেইলত দেখি গম পাইছে চাগে আমি ক'ত গৈছোঁ। তো ভিডিঅ'টো পলম নকৰি বলক আৰম্ভ কৰোঁ। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ। আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পালে আজি মই আহিছোঁ মহেশধাম মন্দিৰ। সকলোৱে পৰিচিত, আমাৰ মৰিগাঁও জিলাতে থকা এটা মন্দিৰ হয়। আৰু এই তলৰ পৰা এই তলৰটো দেখিছে নহয়, তাৰ পৰা ইয়ালৈ উঠি আহিছোঁ। বহুত ভাগৰ লাগিছে কৈছোঁ ন, বহুত। আগতেতো এতিয়াতো বহুতখিনিয়ে ভাল কৰিলে। আগতে যেতিয়া বহুত বেয়া আছিল ন এইখিনি, যেতিয়া ওপৰলৈ যোৱাটো মানে এনেকুৱা ভাগৰ লাগে। এতিয়া শ্বৰ্ট হৈছে ভাল কৰাৰ পিছৰ পৰা, তথাপিও বহুত ভাগৰ লাগিছে। আপোনালোকে আহি চাব, যোনে যোনে অহা নাই। হালত খাৰাপ। বা যি কি নহওক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকিব। আৰু এটা পৰিচিত মন্দিৰ দেখাম আমি ঘৰত যোৱা টাইমত। শেষলৈ ভিডিঅ' চাই থাকক তেন্তে। আৰু আমি বহুত দিন হ'ল কিন্তু অহা, যেতিয়া এইবোৰ শিলৰ মাজেৰে আমি যাব লগা হয় ওপৰলৈ, তেতিয়া বহুত ভাগৰ লাগে। কিন্তু এতিয়া বহুতখিনিয়ে মেৰামতি কৰিলে, এয়া চাব পাৰে উন্নতি বহুত হ'ল কিন্তু। আৰু এতিয়া ইমান ভাগৰ নালাগে। আৰু আহি আধা ভাত পাইছোঁহি। ইমান ভাগৰ, ইমানেই ভাগৰ লাগিছে, আহি ডাইৰেক্ট বহি লৈছোঁ। আৰু আধা যাব আছে। তাকে ভাবিছোঁ কেনেকৈ যাম। বান্দৰ হোৱাহেঁতেন জাপ মাৰি গ'লোহেঁতেন, হয়নে নাই? বা যি কি নহওক চাই গৈ থাকক ভিডিঅ'টো। এয়া দৌৰি এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। বলক মোৰ চাথ দিয়ক ওপৰলৈ যোৱা। বহুতখিনিয়ে যাব বাকী আছে। উপায় নাই, যাবতো লাগিবই, আহিছোঁ যেতিয়া। বা এইবোৰ শিলৰ মাজেৰে আগতে যাওঁ, এতিয়া চব ষ্টেপ। আগতে শিলৰ মাজে যাত্ৰা আৰম্ভ। কিন্তু ক'ব গ'লে সঁচাকৈ বহুত দিনৰ মূৰত আহিছোঁ। আৰু এইবোৰ দেখিছে ইমান ধুনীয়া আৰ্ট কৰি থৈছে। মহাদেৱ, এয়া চাব পাৰে ত্ৰিশূল। ইয়াত আৰ্টিষ্টবোৰে আহি আৰ্ট কৰি থৈ গৈছে।
মহেশ ধামৰ এইটোৱে ডাঙৰ শিলটো সেই ত্ৰিশূলপাত দেখিছেনে আপোনালোকে সেইখিনিৰ পৰা চালে গোটেই তলৰ দৃশ্যবোৰ দেখা পোৱা যায় আৰু মই সেৱা চেৱা কৰি আহি গ'লোঁ একেবাৰে এটা কোৱা আৰু ইফালে আপোনালোকে লেফট সাইডটোত আহিলে আপোনালোকে আৰু কেইটামান মন্দিৰ পাব অতিথিশালালৈ আৰু আপোনালোকক কৈছিলোঁ যে লেফট সাইডে মন্দিৰ কেইটামান পাব বুলি তো ফাৰ্ষ্টে আহি পায় আপোনালোকৰ বিষ্ণু মন্দিৰ আৰু ছেকেণ্ড মন্দিৰটো আপোনালোকে দেখা পাব আৰু চাই গৈ থাকক ভিডিঅ'টো শেষলৈ এয়া বিষ্ণু মন্দিৰটো ভালকৈ বনাই আছে লিখি থৈছে হৰি কৃষ্ণ জয় জগন্নাথ আৰু এই বাচ্চাকেইটা দেখিছে আৰু ইফালে নামতীবোৰে নাম গাই আছে আৰু এইটো হৈছে জগন্নাথ মন্দিৰ আৰু বৰ্তমান এতিয়া পদুম নাই বাৰু লগা এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ চাকি বন্তি জ্বলাই এতিয়া আকৌ আগৰ নিচিনাকৈ যাব লাগিব মানে যেনেকৈ উঠি আহিছিলোঁ তেনেকৈ কষ্ট কৰি তললৈ নামিব লাগিব সেইটোৱে দুখৰ কথা আৰু আকৌ তললৈ নামি যাওঁ চাওঁ তললৈ নামি যোৱা অৱস্থা তেনে ওপৰৰ পৰা তললৈ আহি পাৰ কৰিলোঁহি আৰু আপোনালোকক কৈছিলোঁ যে আৰু এটা পৰিচিত মন্দিৰ আপোনালোকক দেখাম বুলি সেইটো হৈছে এইটোৱে গলচেপা মন্দিৰ পিছত এদিন ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু মই বৰ্তমান ঘৰ আহি পালোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু কৈছিলোঁ যে আপোনালোকক গলচেপা মন্দিৰ দেখাম বুলি কিন্তু ভিডিঅ'লৈ সোমোৱা নহ'ল বাহিৰৰ পৰাই যিখিনি দেখাইছোঁ সেইখিনিয়ে মানে বিশেষ কাম এটা কাৰণে আমি ঘৰলৈ সোনকালে আহিব লগা হ'ল বা যি কি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব বাই ओ शंकर ना